নমস্কাৰ বন্ধু-বান্ধৱীসকল, সম্ভাষণ গ্ৰহণ কৰিব। আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে অভিবাদন জনাই আজি পুনৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু লগতে মোৰ ফেচবুক পেজটি লাইক, কমেণ্ট, শ্বেয়াৰ তথা ফ'ল' কৰি দিবলৈ নাপাহৰিব। এতিয়া কবিতাটি আৰম্ভ কৰোঁ। কবিতাটিৰ শিৰোনামা হ'ল কাবেৰী কৰবী ইত্যাদি। কবি মই জ্যোতিবিকাশ গগৈ। কাবেৰী কৰবী ইত্যাদি। কৰবী কাবেৰী নাছিল, কাবেৰী কৰবী আছিল। দুয়ো ছোৱালী আছিল। প্ৰেমক সীমাবদ্ধ কৰি ইগৰাকী আবদ্ধ হৈছিল জীৱন নৈৰ চাকনৈয়াত। সিগৰাকী হাবুডুবু প্ৰেমত ডিঙিলৈকে ডুবি সোঁতেৰে হেৰাইছিল পকনীয়াত। দুয়ো যুৱতী আছিল। বজাৰলৈ গৈছিল, শ্বপিং মলত সোমাইছিল, ৰিক্সাত উঠিছিল, স্কুটি চলাইছিল, চাওমিন নতুবা জলা চানা খাইছিল, চঞ্চলা হৈছিল দুয়ো। এজনীয়ে চিনেমা নাচাইছিল, সিজনীয়ে ভাল নাপাইছিল ক্ৰিকেট। নাটক চিৰিয়েল প্ৰিয় আছিল, দুয়ো নাৰী আছিল। জিন্স কিনিছিল, চুৰিদাৰ পিন্ধিছিল, ৰং কিনিছিল, ফুল সজাইছিল, সৌন্দৰ্যবিলাসী আছিল সিহঁত। কলেজলৈ গৈছিল, জাকৈ বাইছিল, এৰবিক কৰিছিল, বিহু নাচিছিল, দৰদী হৃদয়া আছিল দুয়ো। যাওঁতে আহোঁতে একেটি বাটতে পাই, একেজোপা গছকে জোকাৰি গৈছিল দুয়ো। ডাল-পাত হেৰুৱাই গছজোপাই লঠঙা সাজ লৈছিল, ইতিমধ্যে সিটো আহিল, সি থকথকাই কঁপিল আৰু এদিন মৰি থাকিল। ধন্যবাদ।